নমস্কাৰ বন্ধুসকল, আদৰণি জনাইছোঁ আপোনালোকৰ নিজৰ এই ইউটিউব চেনেলটোলৈ। আমি টেকনিকেল যোনটো অফিচিয়েল ইউটিউব চেনেলটোত সদায় এটা নতুন ভিডিঅ' আপলোড কৰোঁ। আপোনালোকে যদি আমাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি এটা অতি ভাল লগা বিষয়ৰ ওপৰত আলোচনা কৰিম। আজি আমি সেইসকল যুৱক যুৱতী বা ল'ৰা ছোৱালীৰ বিষয়ে জনাম যাৰ নাম ইংৰাজী আখৰ ডিৰ পৰা আৰম্ভ হৈছে। ডি নামৰ ব্যক্তিৰ প্ৰেম, স্বভাৱ, ব্যৱসায় আৰু ব্যক্তিত্বৰ বিষয়ে আমি ইয়াত জনাম। যিকোনো ব্যক্তিয়ে নিজৰ নামৰ প্ৰথম আখৰৰ পৰা নিজৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। আপুনি সহজে নিজৰ নামৰ প্ৰথম আখৰৰ পৰা নিজৰ বিষয়ে জানিব পাৰিব। আপোনাৰ ব্যক্তিত্ব কেনেকুৱা হয়। যিকোনো ব্যক্তিৰে জীৱনত তেওঁৰ নামৰ বহু বেছি গুৰুত্ব থাকে। নিজৰ নামৰ প্ৰথম আখৰৰ পৰা যিকোনো লোকে নিজৰ বিষয়ে সকলো জানিব পাৰে। আপুনি যদি নিজৰ প্ৰথম আখৰৰ পৰা নিজৰ ব্যক্তিত্ব জানিব বিচাৰে তেন্তে আমি ইয়াত আপোনাক ডি নামৰ ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে ক'ম। আপোনাৰ নাম যদি ডি আখৰৰ পৰা আৰম্ভ হৈছে তেন্তে নিজৰ ব্যক্তিত্বৰ বিষয়ে জানি লওক। প্ৰথমে জানো আহক ডি নামৰ ব্যক্তিৰ শাৰীৰিক গঠন কেনেধৰণৰ হয়। এনে লোক স্মাৰ্ট আৰু আকৰ্ষণীয় হয়। এনে লোকৰ ব্যক্তিত্ব বহু আকৰ্ষণীয় হয়। এনে লোক দেখিবলৈ ধুনীয়া হয়, লগতে এনে লোক অন্তৰৰ পৰাও বহু ভাল হয়। এতিয়া জানো আহক ডি নামৰ আখৰ ব্যক্তিৰ স্বভাৱ কেনেধৰণৰ হয়। এনে লোক বহু পৰিশ্ৰমী হয়। এনে লোকে নিজৰ কাম সম্পূৰ্ণ বিশ্বাসেৰে কৰে আৰু অন্তিম সময়লৈকে সফলতাৰ প্ৰাপ্তিৰ বাবে সম্পূৰ্ণ চেষ্টা কৰে। এনে লোকে কথা কৈ ভাল পোৱা ধৰণৰ হয়। এনে লোকে নিজৰ কথাৰে যিকোনো লোককে সন্মত কৰি ল'ব পাৰে। এনে ব্যক্তিৰ খং বহু সোনকালে উঠে। খঙত এনে লোকে কাৰোৰে কথা নুশুনে, কিন্তু খং নাইকিয়া হোৱাৰ পাছত নিজৰ কৰা কামক লৈ পস্তায়। এনে লোকে নিজৰ কথাবোৰ লুকুৱাই ৰাখে। এনে লোকৰ নিজৰ কথা সকলোকে কোৱাটো ভাল নালাগে। এনে লোকে নিজৰ কথা তেতিয়ালৈকে গোপনীয়তাৰে ৰাখে যেতিয়ালৈকে কথাটোৰ কোনো প্ৰয়োজন নহয়। এনে লোক মগজবান হয় আৰু যিকোনো পৰিস্থিতি সহজতে সমাধান কৰি লয়, আৰু এই কাৰণে এই লোকে জীৱনত বহু উপলব্ধি অৰ্জন কৰে আৰু লগতে মান সন্মান পায়। এনে লোকে সদায় মনৰ মতে কৰে। এনে লোকে অন্য ব্যক্তিৰ কথা ধ্যান দিয়াটো ভাল নালাগে আৰু নিজৰ মনৰ কথা শুনে। কোনো লোকৰ সহায় কৰাত এনে লোক কেতিয়াও পিছ পৰি নৰয়। যেতিয়া কোনো লোকৰ সহায়ৰ প্ৰয়োজন হয় তেতিয়া এনে লোকে সহায়ৰ বাবে নিজৰ হাত আগবঢ়ায়। সহায়ৰ বাবে হাত আগবঢ়াওঁতে এইটো নাচায় যাক সহায়ৰ এনে লোকে হাত আগবঢ়াইছে তেওঁ বন্ধুৰ তালিকাত আছে নে শত্ৰুৰ তালিকাত আছে। এনে লোক বহুত দিলদাৰ হয় আৰু এনে লোকক সহজে বিশ্বাস কৰিব পাৰি, কাৰণ এনে লোক বিশ্বাসযোগ্য হয়। এতিয়া জানো আহক ডি আখৰ ব্যক্তিৰ কেৰিয়াৰৰ বিষয়ে। ডি আখৰ লোক সুপ্ৰশাসক, বুদ্ধিমান, ভাল পথ প্ৰদৰ্শক আৰু মেধা সম্পন্ন হয়। এনে লোকে নিজৰ কথা কোৱা ধৰণৰ পৰা সকলোৰে অন্তৰ জয় কৰি লয়। এনে লোকে বাণীৰ জোৰেৰে নিজৰ কাম কৰোৱাই লয়। এনে লোকে নিজৰ কৰ্মক্ষেত্ৰত সকলোতকৈ বেছি পৰিশ্ৰম কৰে, কিন্তু পৰিশ্ৰম কৰা অনুসৰি ফলাফল নাপায়। এনে লোকে সকলোৰে কথাত হয় বুলি কয় যদিও নিজৰ মতে কৰে। এনে লোকে নিজৰ কাম বহু গুৰুত্ব সহকাৰে কৰে। এতিয়া জানো আহক ডি আখৰ লোকৰ প্ৰেমৰ ক্ষেত্ৰত ধাৰণা। এনে লোক নিজৰ নেচাৰ বাবে সকলোৰে প্ৰিয় হয়। এনে লোকে যিমান মৰম বিচাৰে তাতোতকৈ বেছি মৰম পায়। এনে লোকে যাকে বিচাৰে তেওঁক পাবৰ বাবে কঠিন তপস্যা কৰিব লগা হয়। এনে লোকে নিজৰ সম্পৰ্ক পূৰ্ণ অন্তৰৰ পৰা কৰে। এনে লোকে প্ৰয়োজনতকৈ বেছি মৰম সন্মুখৰ ব্যক্তিজনক দিয়ে। বন্ধুসকল, আমি জনোৱা সকলো কথা যদি আপোনালোকৰ ভাল লাগিল তেন্তে আমাৰ টেকনিকেল যোনটো অফিচিয়েল চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ধন্যবাদ।